সিং এই কেছটো বিহে একো নহয় যদি ফুটপুছ কৰি পঠিয়াই দিয়ক নেকি হয় মই গৈ আছো ৰ'ব জাষ্ট কিবা কেছ এটা চাই আছো ঐ কি চাই আছো প্ৰেম কাহিনী তই লিখিবি নিজৰ বুলি এই কি কথা কৈ আছা মানে আপুনি আনা কেছটো প্ৰেমৰ তই কেনেকৈ জানিলি মই জানো তই প্ৰেমৰ ডক্টৰেট নেকি নহয় মানে মোৰো উঠলি আছে যে তোৰ কি উঠলি আছে হেৰি মানে ধ্যাৎ, এই ৰাকেশ চাই কি হে কিবা হৈছে নেকি তোমাৰ নাই নাই টোপনি ক্ষতি সি যেনিবা বেলেগক বাইকত উঠাই নিলে তুমিনো কিয় তাৰ বুকুত ধৰিবা কিয় উঠাই দিব মইহে তাৰ গাৰ্লফ্ৰেণ্ড তুমি তাৰমানে জ্বলিছা জ্বলিবই প্ৰেমত জ্বলন পূৰণটো থাকেই এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডজনী যদি বেলেগৰ বাইকত উঠি যায় মোৰোতো জ্বলন পূৰণ এটা হ'ব ঐ বাবা ঐ জ্বলিবি ৰ আগতে গাৰ্লফ্ৰেণ্ডজনী ঠিক কৰি ল তই হাঁহিছ যে ৰাকেশ নাই কেছটো কথা ভাবিহে হাঁহিছো এইটো সহাৰ কেছ নহয় মেডাম মানে মেডাম কেছটো কি চল্ভ হোৱাই নাই নেকি হ'ব ৰ'ব ঐ ভাইটি ঐ বাইকত উঠাই অনা ছোৱালীজনী কোন হয় তাই মোৰ ফ্ৰেণ্ড হয় বহুত ভাল ফ্ৰেণ্ড তেওঁ চিনি পায় ছাৰ মই নকৰো আৰে বল না লুডু বাবা দাদা। কোন হয় ই চাউণ্ড ইঞ্জিনিয়াৰ আপোনাৰ বাইকত যিটো চাউণ্ড লগাই থৈছে কাষেদি মানুহ এটা পাৰ হ'ব নোৱাৰে ভুং এই ৰকম ৰ'ব বেয়াকে ভাঙিলো মাতটো মোৰ লগত থাকিলে কিন্তু এই ফ্ৰেণ্ড চেণ্ডক বাইকত বহালে নহব সেইটো নহয় নহয় ভণ্টি বন্ধুত্বটো এটা পবিত্ৰ সম্পৰ্ক আৰু ইয়াৰ ওপৰত তোমাৰ বিশ্বাস থাকিব লাগিব নহয় বিশ্বাস আছে তথাপিওতো কি এইবোৰ আৰু নেক্সট টাইম নকৰিবা মাজনী যিকোনো ৰিলেশ্যনতে মানুহৰ বিশ্বাস আৰু সন্মান বহুত ডাঙৰ বস্তু হয় নাই বাৰু কিয় নহয় বাৰু বেয়া নাপাব আৰু ভুল হৈ গ'ল ইটছ অ'কে চৰি ৰাজা ইটছ অ'কে আম চৰি মেম ইটছ অ'কে এইবোৰ অভিমান আৰু নকৰিবা হ'বনে হ'ব যোৱা মেম। এতিয়া আহিছো আহিছো দিয়ক কোনদিন হৈছে লোকেশ্যনটো ছোৱালীজনী অলপ পজেচিভ ন ময়ো একেই ৰিচা ৰিচা মেডাম মেডাম এখন চাৱাৰ টেবুলত থৈ আহিবাচোন ঠিক আছে মেডাম আপুনি আৰু এদিন শাৰী পিন্ধি আহিবচোন কিয় শাৰী পিন্ধিলে আপোনাক আৰু বেছি ধুনীয়া লাগে আহিবচোন দেই মেডাম হয় নেকি হয় ৰিচা চাও এনেকৈ মাতিলা যে নাই এনেই আহাচোন আহা আহা কি হ'ল মেডামে ফাইল থবলৈ দিছে এই দৰকাৰ নাই নহয় এইবিলাক কাম এটা দিছে মেডামে নকৰিম নেকি সেইটো কথা কোৱা নাই বহাচোন বহা এইবোৰ কথা কৈ থাকিবলৈ দৰকাৰ নাই নহয় কিবোৰ কথা তুমি যে কোলা শাৰী পিন্ধিলে দেখিবলৈ ধুনীয়া লাগে সেইবোৰ কৈ থাকিবলৈ দৰকাৰ নাই নহয় ধুনীয়া লাগিছিল আকৌ মেডামক সেইকাৰণে কৈ দিছো ইয়াই মোকোতো শাৰী পিন্ধিলে ধুনীয়া লাগে সেই বুলি জানো মই কৈ থাকিবলৈ কৈছো সেইবোৰ কথা ক'ব নালাগে নহলে লেভেলটোহে বাঢ়ি যায় হ'ব বাৰু নেক্সট টাইম নকবা কি যে হ'ব তৰাবাৰ তৰা মাই মেডাম
এই কাগজখন থৈ দিয়াচোন। হয় দিয়ক। তুমি পিছে ৰিচাৰ লগত কি কথা পাতি আছিলা? নাই এনে বিশেষ কথা নহয়। মোক ৰিচাই কি কৈছে জানা? কি? মোক বোলে শাৰী পিন্ধিলে বহুত ধুনীয়া লাগে। সঁচাকে ধুনীয়া লাগো ন? ধুনীয়া লাগে মানে বিৰাট সাংঘাতিক ধুনীয়া লাগে। ৰেজিষ্টাৰখন কি হ'ল? পেইনডাল ঘৰতে এৰিলেও হ'বলা। থেংক ইউ। লোৱা। কি কি হাঁহি আছা চাই চাই? তোমাকে চাই আছো ৰবা। মই কি গাভৰু ছোৱালী চাই থাকিবলৈ? ফুলিছা বোলো আগতকে। কি ফুলিছা? নহয় মানে বোলে আগতকে ফুলিছা বোলো। হাত, কি ফাল্টু কথা কোৱা? মই ফুলিবলৈ কি বেমাৰ হৈছে মোৰ? সেই বেমাৰ হোৱা কথাটো কোৱা নাই, মানে তুমি শকত হৈছা আৰু। শকত হোৱাটো শকত হোৱা বুলি ক'ব লাগে, কি ফুলা বুলি? কথা ক'ব নাজানা? কথা নাজানে কথা নকবা। ৰাম হেৰৌ, এইটো ইমান খং খাবলগীয়া কথা নহয় দে। ঘৰত ঘৈণী শাসনত থাকি থাকি আমাৰ ওপৰত খংটো তুলিবলৈ আহিছো। लेट हुन्छ होला। हुन्छ म बादमा बात गर्दैछु है म काममा छु। बाई। ঐ ৰিষ্টা শুনা না। মোৰ ফাইল থবলৈ আছে কি? ৰ'বাচোন থবা ৰ'বাচোন। মেডাম ক'লে কৈছে ফুফুৱাই ওলাই। মই নাজানো, আপুনি নিজে সোধা নাই কেলে? মোক আজিকালি পাত্তাই নিদিয়ে জানানে? ভালে পাইছো, মই পাত্তা নিদিওঁ। মেডামৰ লগত যে মোৰটো হৈছে, ৰিষ্টা মানে জ্বলিছে। বাৰু লাভ নাই, এইবাৰ মেডাম হলে আৰু বেলেগক পাত্তা দিবলৈ নাই এবাৰ। এইটো আহিয়ে পোৱা নাই নহয়। ঐ জল্দি আকৌ দেৰি হৈছে। এইটো মানে দাদা এই বেঙেনা কি দিয়কচোন আগলৈ বলক। দাদা এই বিলাহী বলক। এই হেৰি এই ওলকবি ভাল নহয় খাবলৈ নালাগে। আৰে তই খাবি নে কাষ্টমাৰেহে খাব? দাদা এই তিয়হটো কেনেকে কেনেকে দিছে? পলিথিনত ভৰাই মোনাত ভৰাই দিব আকৌ, সেইটো কথাও নাজানে নি? এই মূৰ্খ পাগল, চব তই খাবি নে কাষ্টমাৰে খাব? কি বুলি ক'লে পাগল? ঐ ঘটিটো তই বজাৰ কৰ। ৱাহ ইমান ধুনীয়া ফুল। চেলফি এখন ল। ভাল লগা নাই। এইটো ভাল লাগিছে। ছাৰৰ নিচিনা লাগিছে যে। ছাৰ গুড মৰ্ণিং ছাৰ। চেলফি উঠিছা হয় ছাৰ। গছজোপা ইমান ধুনীয়া লাগিলে, ফুলেৰে একদম ভৰি আছে। ৰাস্তাত? হয় ছাৰ। থানালৈ আহা, কথা পাতিম। বলক ছাৰ। ঐ খোজকাঢ়ি আহা। আজি ইমান মোচনত আছে যে, হে প্ৰভু কৃষ্ণ। এইটো ননচেন্স। ইয়াক মই এই 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 তই মোৰ বজাৰৰ মাজত এইটো কৰি তই আহিলি যে? আপুনি কি তাত মোক সেৱা কৰিছিলে? মইতো একো কোৱা নাই। বজাৰ মাজ মজিয়াতে আপুনি মোক 10 নম্বৰত অপমান কৰিছে। এই তই অপমানৰ যোগ্য। আচ্ছা মই অপমানৰ যোগ্য। এইবাৰ নহলে থানাতহে দেখা পাম আৰু। আৰে তই থানাত টেকা পোৱাৰ কথা কলি যে মই হাত কাপোৰ বহি দিব। মই চাই ল'ম। বল ঐ চোৱা কেনেকুৱা লাগিছে? ছুটি লৈ ঘৰত মেহেন্দিয়া কি আছাগে? এনে আকা নাই, এংগেজমেণ্ট আছিলে। ল'ৰা ঘৰ ক'ত? যোৰহাট। বাহ, মনে মনে এংগেজমেণ্ট পাতিলে আমি গমেই নাপালো ভাই। কি? মোৰ এংগেজমেণ্ট নহয়। মোৰ এংগেজমেণ্টত তুমি নাথাকিবা নেকি কিবা? মাহীহঁতৰ ঘৰত। মাহী এংগেজমেণ্ট হৈছে এতিয়া? ঠাইত মাহী ছোৱালীজনীৰ এংগেজমেণ্ট। দৰাটো বৰ ধুনীয়া, বাহিৰত চাকৰি কৰে। হলোতো কেনেকুৱা মজা লাগিলে। গোটেই ফেমিলি মেম্বাৰ্ছবোৰ আহিছে, কি ফূৰ্তি কৰিছো, কি নাচিছো। খালি তোমাক মিছ কৰি আছিলো আৰু অলপ। কিয় মাহীৰৰ জীয়েৰৰ হাতত আঙুঠিটো মই ভৰাই দিব লাগিছিল? মই নাহো নেকি তোৰ মাহীৰৰ জীয়েৰ বিয়া হৈছে? তহঁত গোটেই ফেমিলি সোপা লগ পালি। এইটো কথা কয় ভুল ফাল্টু চব। এনে মিনিংলেছ কথা কিছুমান কৈ থাকে। তাই মাহীৰে কৈছে কৈ মই কি কৰিবগে লাগে বাৰু?
বোলে তোক মিছ কৰা নাই। ছাৰ চাওঁতে চাওঁতে পুৰণা বছৰটো গুচিয়ে গ'ল, নতুন বছৰটো আহিয়ে গ'ল ন? অ আহিলে। গমেই নাপালো। ছাৰ নতুন বছৰ বোলে সিদিনাখন যে কৈছিলো পিকনিকটো নাযায়। যাব লাগিব বীৰ। আমাৰ থানা মানুহ কিমান হ'ব ছাৰ, লৈ ললো কি ললা? এই পিকনিকৰ দায়িত্বটো। হ'ব মই লৈ ললো, টেনচন নাই। আৰে পিকনিকৰ দায়িত্বটো দিলো কেতিয়া? আহা কি কাৰণে কামুৰি আছে বাৰু? মই নাজানো বুলি কোৱা নাই জানো? মেডাম কলৈ গৈছে তুমি মই নাজানা? নাজানো। কি কাৰণে নাজানা? থানাৰ LC হয় মেডাম কি কলৈ গৈছে তুমি নাজানিবা? মই থানাখনৰ LC, মেডামৰ PA নহয়। উফ, তুমি মেডামক তেনেকে অপমান কৰি দিলা? হৰা কি অপমান কৰিলো মেডামক? তুমি এইমাত্ৰ মেডামক অপমান কৰা নাই? আৰু ৰ'বাচোন, মেডাম কলৈ গৈছে, কিয় গৈছে, তোমাক কিয় লাগে? মোৰ এইবোৰ জনাৰ অধিকাৰ আছে। কিয় জনাৰ অধিকাৰ আছে? আছে আছে, সেইবিলাক তোমাক ক'ব নোৱাৰি। কি গজিছে? থ্ৰেডিং কৰিম ৰ। কি কোৱা হে? তোমাক পিকনিকৰ দায়িত্ব দিছে? আহিছা শুনাচোন। হা? ইয়াক বোলে ছাৰে পিকনিকৰ দায়িত্ব দিছে। কি কথা ক'বলৈ আহিছে আপুনি? আমি ছোৱালী কেইজনী কি মৰি গলো নেকি? ৰাইট, 100% ৰাইট। ঠিকে কৈছা তুমি। আমি কি মৰি গলো নেকি? হা? ঐ, কি কাৰণে তোমালোকক দায়িত্ব দিব? তোমালোক মহলদাৰ। কি হয়? এই আৰু ভালকে বজাৰ কৰিম আমি ছোৱালী আমি কেইজনী। মতা মানুহে কি চুচৰি বাগৈ বজাৰ কৰিম নেকি? সেইবোৰ বাদ দিয়ক, আমি চাওক লগ ধৰিব লাগিছিল। এতিয়া লগ ধৰ ব'লা। খবৰদাৰ, খবৰদাৰ, যদি তোমালোক ছাৰৰ ৰুমলৈ যোৱা নহয় মোক গা চেৰাই যাব লাগিব। যাম। অ যাবা? অ ঠাণ্ডা, ৰচোন কেনেকে যায় ময়ো চাম আজি। আয়া আয়া অ অ আৰে এইটো কি কাম কৰিলা?